ঢিঙৰ এমএলএ তোক দেখিলে এনেকুৱা লাগে যে আমি গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। ঢিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু ঢিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমালে খাতিৰ নকৰো। ঢিঙৰ এমএলএ তোক দেখিলে এনেকুৱা লাগে যে আমি গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। ঢিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু ঢিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমালে খাতিৰ নকৰো।